তো গাইছ মানে ফাইনালি মানে দৌৰা হৈ গ'ল। তো 3200 মিটাৰ দৌৰিলোঁ। তো এয়া 3200 মিটাৰ দৌৰিলোঁ আৰু মানে টাইম মোৰ তো গাইছ মানে ফাইনালি মানে দৌৰা হৈ গ'ল। তো 3200 মিটাৰ দৌৰিলোঁ। তো 3200 মিটাৰ দৌৰিলোঁ আৰু মানে টাইমটো চোৱা নাই আজি মানে এনে দৌৰিছোঁ আৰু টাইমটো চোৱা নাই। আজি অলপ দেৰিকৈ আহিছোঁ। তো মানে অন্যদিনা মানে বেলেগ দিনা মানে এনে আৰু ৰাতিপুৱা মানে সোনকালে আহোঁ, মানে 5:30 সেইখিনি 5:30 6টা মানত আহোঁ আৰু অন্যদিনা। তো আজি মানে আৰু অলপ দেৰিকৈ আহিছোঁ, মানে আজি 8টামান বাজিলে। তো মোটামুটি আজি 8টা বাজিছে ন, 8টা বাজিছে। তো আজি গাইছ মানে 8টা মানে বাজি গ'ল। তো এতিয়া মানে এই ৰ'দত দৌৰিব আহিছোঁ। আপোনালোকে যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰি থাকক। মানে এইখিনিতে আপোনালোকে এটা কথা কৈ দিওঁ, আপোনালোকে মানে যিমান পাৰে মানে এইখিনিত মানে এতিয়া মানে যিহেতু টাইম নাইয়ে, তো আপোনালোকে যিমান পাৰে মানে দৌৰি থাকক, পূৰা প্ৰেক্টিছ কৰি থাকক। একদম জোৰ কৰি দিয়ক গাইছ, পানী কৰি দিয়ক গাইছ। একদম মানে এইবাৰতো গমেই পাইছে সকলো মানে চাৰিওপিনে মানে কম্পিটিশ্যন হৈ আছে। তো যিহেতু কম্পিটিশ্যন হৈছে, আপোনালোকে এটা ভাল মাৰ্ক মানে গোটাকৈ এটা ভাল মাৰ্ক ল'বলৈ চেষ্টা কৰক। আপোনালোকে ময়ো মানে চেষ্টা কৰিছোঁ, মানে ৰানিং কৰি আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। তো আপোনালোকে এটা ভাল মাৰ্ক ল'বলৈ চেষ্টা কৰক, যিহেতু মানে এইবাৰ মানে কম্পিটিশ্যন হৈ গৈছে, আপোনালোকে গমেই পায়। আৰু মানে আপোনালোকে বহুতে কৈ আছে মানে লং জাম্প ভিডিঅ' এটা লাগে, লং জাম্প ভিডিঅ' লাগে। যদি আপোনালোকক লং জাম্প ভিডিঅ' লাগে, তো এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিব। নিশ্চয় আপোনালোকৰ মাজত মানে এটা লং জাম্পৰ ভিডিঅ' মানে লৈ আনিবলৈ চেষ্টা কৰিম। তো গাইছ মানে এতিয়া মানে অলপমান ব্যায়াম কৰি ৰানিং কৰাৰ পিছত মানে ৰানিং কৰা হৈ গ'ল 32 মিটাৰ, মানে সকলোৱে গমেই পায়, আপোনালোকে সকলোৱে গমেই পালে। তো চব মাৰিম, তো আপোনালোকে চাই থাকক চবটো। তো গাইছ মানে 100 মিটাৰ মানে ৰেষ্ট কৰিলোঁ। তো মোৰ মানে টাইমিং মানে লাগিছে মানে 18 ছেকেণ্ড লাগিছে। তো 18 ছেকেণ্ড লাগিলে মানে একো নহয়, আপোনালোকে গমেই পায়, সকলোৱে গমেই পায়। তো যিহেতু আমাৰ ল'ৰাৰ মানে 100 মিটাৰত মানে 15 ছেকেণ্ড লাগিব, 15 ছেকেণ্ডত মানে জাষ্ট কোৱালিফাইড বুলি ধৰা হ'ব। যিহেতু কোৱালিফাইড বুলি ধৰা হ'ব, আপোনালোকে 15 ছেকেণ্ড মাৰিলে নহ'ব, আপোনালোকে যিমান পাৰে এক্সিলেণ্ট মাৰিব চেষ্টা কৰক। এইটো কামাণ্ডৰ কাৰণে দিয়ক, আপোনালোকে আছাম পুলিচৰ কাৰণে এবিৰ কাৰণে নহয়। তো এইটো কামাণ্ডৰ কাৰণে। তো 4টা ইভেণ্ট থাকিব, আপোনালোকে গমেই পায় সকলোৱে। যিসকলে নাপায় সেইসকলক কৈছোঁ। তো এইটো মানে 100 মিটাৰ ৰেচ হ'ব। 100 মিটাৰ ৰেচত মানে 15 ছেকেণ্ড থাকিব। 15 ছেকেণ্ডত মানে আপোনালোকে মাৰিলে 10 মাৰ্ক এটা পাব, জাষ্ট কোৱালিফাইড মানে। তো সকলোৱে 15 ছেকেণ্ড মাৰিবই, আপোনালোকে যিমান পাৰে মানে 10 ছেকেণ্ডত মাৰিবলৈ চেষ্টা কৰক। 10 নোৱাৰিলে 11 ছেকেণ্ডত, মুঠতে 12 ছেকেণ্ডৰ ভিতৰত মাৰিবলৈ আপোনালোকে চেষ্টা কৰক। তো ময়ো মানে কৰি আছোঁ, কিন্তু মোৰ হোৱা নাই, 18 ছেকেণ্ড লাগিছে। তো আপোনালোকক লাইভ দেখালোঁ আজি। তো আৰু নেক্সট ট্ৰাই কৰিম। এজনে মানে বেয়া কমেণ্ট কৰিছিল, তো মানে কি নিজে 13টা মাৰা বা 12টা মাৰা চিনাপ, তো কি আৰু বেলেগক দেখাব আহিছে এনেকৈ কৈছিল মানে। তো 17টামান মানি মানে 17টামান মানি আপোনালোকক দেখাই আছোঁ, চাই থাকক সেইটো। তো গাইছ মানে আপোনালোক যিহেতু মানে কৈছিলোঁ মই চিনাপ মাৰিম বুলি, তো চিনাপটো মাৰি আছোঁ, আপোনালোকে চাই লওক এতিয়া।
তো গাইছ মানে আপোনালোকক চিনেমা পাৰাটো দেখালোঁ। তো আজিৰ ভিডিঅ'টো মানে এইখিনি আছিলে। যদি অলপ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব। লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। বুজিলে? বাই বাই।